Hi guys, Assalamualaikum. Swagatam janaisu innovative vlogole akhar kisu apnalok সকলো বহুত বেছি ভালে আছে আৰু এঠাইলে যাও বুলি ভাবিছো সদায় খালি এঠাইলে যাবলে ব্লগটো বনোৱা হয় যোৱা খালি ব্লগ বনোৱা নহল যোৱা খালি আগবেলাটো বনাই পেলাই ভিডিওটা দিয়া হল কিন্তু বনোৱা নহল বাৰু ঠিক আছে আৰু এতিয়া আমি এঠাইলে যাবলে ওলাইছো মাইনাইটো কুৰ্তা পিন্ধি যাব এই কুৰ্তাটো পিন্ধি যাব যে না পেটটো ওলাই আছে পিছত কবা মোৰ পেটটো ওলাই আছে কিয় এফালে এই কুৰ্তাটো মানে পিন্ধি যাব এইটো কুৰ্তা এনেকুৱা কুচমুচ খাই আছিল এতিয়া ইস্ত্ৰি নাই আমাৰ ইস্ত্ৰি এটা আমি অৰ্ডাৰ দিব পাৰো ইস্ত্ৰি এটা অৰ্ডাৰ দিব পৰা যায় কিন্তু আহোতে এটা টাইম লাগিব দুদিন মানেই লাগিব আমি আকৌ আজিয়ে যাওঁ আৰু লগতে আমি ইস্ত্ৰি মানে কি এওঁ ধৰি লওক বাহিৰতে ইস্ত্ৰি কৰা এনে আৰু মই ধৰো ইস্ত্ৰি দিয়া কাপোৰ নিপিন্ধুৱে এটা তাই একদম কুৰ্তাটো কুচমুচ খোৱা নহয় একদম কুচমুচ খোৱা আছিল মানে পুৰা এনেকুৱাতকেও বেয়া আছিল মানে তাৰপিছত গৰম পানী দি এনেকৈ সসপেন এটাত লৈ পেলাই গৰম পানী দি মাৰি দিছো পুৰা একদম ফিটিং হৈ গৈছে ন এটো সাইড চাওক এটো একা লাড্ডু হৈ আছে এতিয়াও কাৰণ এটো মই মাৰিবই পৰা নাই আৰু এটো সাইড চাওক একদম স্ট্ৰি কৰাৰ নিচিনা হৈ গৈছে দেইছে এটা মই এটো সাইডত দিম এটা আৰু টেকনিক আৰু মই এটো কবাত চাগৈ দেখিছিলো নহলেও মানে আৰু ইনিয়ে মুখেৰে এবাৰ কৈ পালো তাৰ পিছতে হৈ গল আৰু এতিয়া খালি তল সাইডটো পুৰা সাফা হলব লাগিব দে সসপেনটো নহলে একদম পুৰা হে হৈ যাবগৈ আৰু কুলাৰটো কথা সুধিছিলে এটো নামটো ইয়াৰ হেৰি হয়তো লোকেল কুলাৰ ন হায়দৰাবাদৰ এটো লোকেল কুলাৰ হয় আৰু লগতে ইয়াৰ দামটো হৈছে 3200 ন ওকে তো হেতু আৰু এটো এটা লাড্ডু হৈ আছে এটো মই এতিয়া ভালকৈ ফাইন কৰিবলৈ চেষ্টা কৰো আৰু তাই গাঠবলৈ গৈছে তাইক দিও তাৰ পিছত মোৰো আৰু বেছি টাইম নালাগে হিজিতে হৈ যাব ওলাই উলাই হৈ গল এওঁ উলাবলৈ গৈছে গাধুবলৈ গৈছে আৰু তাৰপিছত বৌ আহি আছে বৌক আমি লগ ধৰিছিলো বৌ যাব আৰু লগতে অকলে থাকে ন মানুহগৰাকীও লগতে হাজবেণ্ড ডিউটি গ'ল মানে দাদা ডিউটি গ'ল সেইকাৰণে অকলে থাকে যে কাৰণে আমি লৈ যাওঁ আৰু লৈ যালে ভাল লাগে আমাৰ নিজৰে সেইকাৰণে লৈ গ'লো মাইনাৰো ওলাই আছে আৰু লগতে মোৰো একদম ওলাই হৈ গ'ল এনেকুৱা চকুত টোপনি ধৰি আছে আজি ৰাতি 2-3টা লৈকে টোপনি নাই গৰমৰ কাৰণে জানেনে পিছত এই কুলাৰটো আধা ৰাতি লৈ গৈছো আধা ৰাতি লৈ কি যে কৰি আছো পানী ভৰাইছো পানী নাছিলে অলপ পানী ভৰাই এখন নাটক মানে ভাবিছিলো ৰেকৰ্ডিং কৰো বুলি কিন্তু মন নগ'ল আৰু গৰমৰ কাৰণে ৰেকৰ্ড নকৰিলো আৰু গৰমৰ কাৰণে বেনুকে গাঁঠি লৈছো কাৰণ বেলেগ আৰু চুলি মেলি কৰি ল'বলৈও মন যোৱা নাই খোপাও বান্ধা নাই নে নৰ্মেলি খোপাও বান্ধো মই আৰু কি ক'ম সেয়াই ওলাই মেলি ল'লো এতিয়া যাম আমি এঠাই লৈ ফুৰিবলৈ যাম স্নো ৱৰ্ল্ডলৈ যাম ইয়াতে স্নো ৱৰ্ল্ড বুলি এটা আছে ঠাই তাতে যাম বৰফেৰে আবৃত একদম ইগলুপা আদি কৰিবলৈ চব পাই সঞ্জয়ে কৈ আছিলে কালি মই আজি এবাৰ প্ৰথম যাম আগতে মই গৈ পোৱা নাই কেতিয়াও তো সেয়াই চাই থাকিব ব্লগটো শেষলৈকে কিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু সেয়াই যেনে তেনে ওলাইছোঁ বিশেষ একো নাইকিয়া মানে একদম ইমানো বেছি কয় নহয় কেতিয়াবা যে একো কৰিবলৈ মন নাযায় তেনেকুৱা নিচিনা গৰমটোৰ কাৰণেও হৈছে নৰ্মেলি এনেকৈ ওলাই লৈছোঁ চাই থাকিব হেল্ল' গাইজ এতিয়া স্নো ৱৰ্ল্ড কেঞ্চেল হ'ল স্নো ৱৰ্ল্ড কেঞ্চেল হোৱাৰ মানে বহুত বেছি হেৰি হয় প্ৰাইচ হয় মানে এটা টিকেটত সেইকাৰণে কেঞ্চেল কৰিলোঁ মই কেঞ্চেল কৰিলোঁ এওঁ মানে যাম বুলি কৈছিলে নাযাওঁ দিয়া এতিয়া ক'বলৈ শান্তি নিদিয়ে ৰ'ব ভালটো মানে তোমালোকে আফচোচ কৈছা বুলি কৈছে এতিয়া স্নো ৱৰ্ল্ডে গৈ আছোঁ বেয়াই লাগিছে স্নো ৱৰ্ল্ড বাপৰে কেনেকুৱা গৰম ৰে আমি স্নো ৱৰ্ল্ড আহি পালোহি ওপৰত ভৰসা কৰি দিছো ন পানী বটলটো তোমাৰ দায়িত্ব একো নহয় পিছত যেতিয়া হেৰি কৰিবা বাদ দিয়া তো গাইজ এইখন হৈছে স্নো ৱৰ্ল্ড একদম ডাঙৰ এটা বিল্ডিং বহুত বেছি ডাঙৰ নহয় আৰু কিন্তু তথাপিতো আৰু এইখনেও কাম দিয়া নাই ইমানেই ৰ'দ দিছে মানে আৰু এতিয়া আমি চেকিং কৰিম প্ৰথমবাৰৰ কাৰণে আহিছোঁ চাই থাকিব আৰু এতিয়া বয়জভাৰ দেখুৱাম কাৰণ বহুত বেছি মানুহৰ লগতে বহুত বেছি ভিৰ
শনিবাৰে দেওবাৰে হায়দৰাবাদৰ যিকোনো জেগাত আপোনালোক যাব নহয় ইমানেই মানুহ পাব ইয়াতকৈ বেছি মানুহ পালেও কম নাপায় হাজবেণ্ডে এবাৰে কাণত ধৰিছিলে কিন্তু আজি যিহেতু তেওঁৰ শনিবাৰে ছুটি আছিলে সেইকাৰণে আহিবলগীয়া হ'ল আৰু পাহৰিও গ'ল আকৌ আহি পেলাই কৈছে মই আৰু শনি দেওবাৰে ক'তো নোলাওঁ আৰু এইফালে যদি অকল স্নো ৱৰ্ল্ড যায় তেতিয়াহ'লে 650 যদি আপোনালোকে আৰু কিবা বেলেগ এক্টিভিটিজ কৰে ৰেইন ফৰেষ্ট বা ধৰি লওক এনেকৈ উলট পালতো কিবা আছে আৰু সেয়াও যদি কৰে তেতিয়াহ'লে 850 দিব লাগে কিন্তু আমি কেৱল স্নো ৱৰ্ল্ডে চিলেক্ট কৰিলোঁ আৰু এনেধৰণে বহিব পৰাকৈ সুবিধা আছে কাৰণ এতিয়া এক্সট্ৰা মানুহ অলপ নিছে এতিয়া আকৌ যিখিনি মানুহ আহিব সেইখিনিক 3:30 বজাত আনি মানে খুলি দিব গেট যাৰ কাৰণে অকণমান দিগদাৰ হয় টিকেটো লেটকৈ দিয়ে আৰু এইফালে ভোকো লাগিছে কাৰণ আমি গৈ পাওঁতে 1 বাজিলে যাৰ কাৰণে আমি 2 ঘণ্টা এনেই ৰৈ আছোঁ যাৰ কাৰণে এইফালে চেণ্ডউইচ খালোঁ এইটো 3টা বাজি গ'ল এইফালে চাওক লাইন ধৰি আছে বাপৰে ইমানেই দীঘল মানুহ এটা লাইনত 250 মানুহতকৈ বেছিহে হয় কম নহয় আৰু মানে 250 মানুহৰ এটা লাইনতে হয় আৰু ইয়াতে কমচে কম 5-6টা মান ৰাউণ্ড হয় মানে এটা ৰাউণ্ডত ইমানখিনি মানুহ হয় ৰৈ আছোঁ পাম নে নেপাম তাৰো কোনো ঠিক নাই মানুহ দেখিয়ে ভয় লাগিছে আৰু এওঁলোকে গৰমতে ৰৈ আছে ভাবক এয়া যে দেখি চাগে গেটৰলৈকে মানুহ মানে আমি ৰৈ আছোঁ বোলো লাষ্টত হ'লেও আমায়ো কৈছে লাষ্টত হ'লেওতো এনেও টিকেট যেতিয়া খুলি দিব মানুহখিনিতো শেষ হৈ যাবগৈ আৰু লগতে টিকেট এটা মানে সময়লৈকে বেছে কমচে কম 300 মান এবাৰত বেছে আৰু তাৰপিছত বন্ধ কৰি দিয়ে টিকেট সোমালোঁ ইয়াত আৰু দীঘল নাই ইয়াত কাপোৰ পিন্ধিব লাগিব মানে ঠাণ্ডা চাগে স্নোৰ আগতে মই চাই পোৱা নাই না কেতিয়াবা দেখি পাইছোঁ সেইকাৰণে বুজি পোৱা নাছিলোঁ যে জেকেটবোৰ আচলতে পিন্ধে আৰু জেকেটবোৰ ক'ৰ পৰা দিয়ে জেকেটবোৰ আচলতে কালেক্ট কৰিব লাগে জেকেটৰ জেগাৰ পৰা জেকেট কালেক্ট কৰিব লাগে জোতাৰ পৰা জোতা নহ'লে হাত মোজাৰ পৰা হাত এনেধৰণে চিলেক্ট কৰিব লাগে আৰু সেয়া কাউণ্টাৰ থাকে তাতে চক বা জোতা লগতে কি আৰু হাত মোজা এইবোৰ তেনেকুৱা হেৰি থাকে আৰু তাৰ পৰা আমি এটাকো উঠাব লাগে আৰু তাৰপিছত যেতিয়া শেষ হয় তেতিয়াও এটাকৈ আমি জেগাত থৈ দিব লাগে মোজা জেগাত মোজা হাত মোজা জেগাত হাত মোজা জেকেট হঠাৎ জেকেট তো এইফালে আমাৰ ৰাইজ এইফালে আছে আৰু মই ইয়াতে ধুনীয়াকৈ পিন্ধি আছোঁ জেকেট পিন্ধাৰ পিছত আমাৰ দুজনক প্ৰায় দেখিবলৈ এনেকুৱা লাগিছিলে গাইছ এন্ট্ৰি কৰিছোঁ ৰ'ব দেই অলপ খাই লওঁ আৰু ময়ো খাব টুপিটো পিন্ধাই দিয়া ঠাণ্ডা মোৰ চহাৰে মই মাৰি দিছোঁ ইমান ভাল লাগিছে লাইফ গোপাই ইমান ঠাণ্ডা গোপাই ওৰা মই মৰি যাম এতিয়া মোৰ কাণত পিন্ধাই দিয়া কাণখনত লাঠি মাৰি দিয়া পুৰা বেবী সৰু ছোৱালী নিচিনাকৈ পিন্ধাই দিছে এতিয়া মই আপোনালোকক দেখুৱাম একো শুনা পোৱা নাই কিন্তু আপোনালোকক দেখুৱাম মই স্নো ৱৰ্ল্ডখন চাই লওক স্নো ৱৰ্ল্ড বৰফৰ পৃথিৱী একদম মানে একদম কেৱল বৰফ আৰু ঠাণ্ডাই পাব আৰু ইয়াতে মানে তলৰ জেগাখিনিও পুৰা বৰফে আছে এইবোৰ বৰফে ৰিয়েল বৰফটো চাগে নহয় কিছুমান চাগে কেমিকেলছ আছে মিলোৱা হৈ বা যিয়ে হওক কিন্তু এনেকুৱা ধৰণৰ এটা ভাইবছ দিয়ে যিটো বহুত বেছি ভাল লাগে আৰু ইয়াতে সৰু পোৱালিবোৰো আহিছে চাওকচোন আৰু বিশ্বাস কৰিব স্নো ৱৰ্ল্ডত যে -5 ডিগ্ৰী চেণ্টিগ্ৰেড হয় মানে -5 ভাবকচোন 1তকৈও কম মানে এনেকুৱাই বৰফ হৈ যায় এনেকুৱাই ঠাণ্ডা মানে অকণ সময় যোৱাৰ পিছতে ঠাণ্ডা একদম মানে পেটৰলৈকে পায়গৈ বুলি কৈছোঁ আৰু ইমানেই ঠাণ্ডা
এই পানীত যে এনেকৈ চুচৰি আহে যে তেনেকুৱা ইয়াতো আছে ইয়াতে ল'ৰা ছোৱালী সৰু ডাঙৰ সকলোৱে কৰি আছে কিন্তু আমাৰ মানে কৰিবলৈ মন নাই যোৱা কাৰণ যথেষ্ট ঠাণ্ডাও আৰু ধৰিলে এইবোৰ লাইন পাতি থাকিব লাগে ইয়াতে সবতে লাইন পাতি থাকিব লাগে মানে ইয়াত যদি লাইন পাতো হেফালে চাবলৈ থাকি যায় সেইকাৰণে নকৰিলো এয়া চাওক সকলোৱে কৰি আছে আৰু ইয়াতে এনেকুৱা ধৰণৰ খেলনা এডালো আছে ইয়াতে সকলোৱে ইয়াতে ডাঙৰ সৰু সকলো বহি পেলাই খেলে আৰু ঘূৰি থাকে মানে এইটো অটোমেটিক হয় নিজে ঘূৰাব নালাগে এই সৰু ল'ৰাটো চাওকচোন কেনে ধৰণেও দীঘল পেণ্ট নিপিন্ধাকৈ আছে কিয়ে জানে ইমানেই ঠাণ্ডা মানে অৱস্থা নাই আৰু এনে ধৰণে ঘূৰিবলৈ আৰম্ভ কৰে মই অৱশ্যে এইটো তাকো উঠা নাই মই কেৱল নৰ্মেলি চাইছোহে আৰু সৰু বেবিকেইটা দেখি মই নিজে ইনস্পায়াৰ হৈছোঁ মানে বোলো ইহঁতে যদি পাৰিছে আমিও পাৰিম আৰু 1 ঘণ্টাই ৰাখে যদি 1 ঘণ্টাতকৈ আপুনি আগত ওলাব বিচাৰে তেতিয়াহ'লে বাহিৰত এটা ৰুম আছে তাত বহি থাকিব লাগিব দৰ্জা খুলি নিদিয়ে আৰু এইফালে এইটো ইগলু হয় মাইনা ধুনীয়াকৈ উঠি পেলাই বহিছে আৰু কাশ্মীৰৰ দৰে ভাইবছ ল'বলৈ অকণমান বৰফ উঠাই লৈছে আৰু এয়া চাওক পুৰা বতাহ দিছে পুৰা বৰষুণ দিছে মানে একদম ওপৰলৈ উঠি পেলাই আমি চালো ওপৰলৈ উঠি যাওঁতে আপোনালোকে তলৰ জায়গাখিনি ধুনীয়াকৈ দেখা পোৱা যায় এয়া আৰু সেই ঘৰটো যে তাত গান লগাই দিয়ে আৰু যেহেতু ঠাণ্ডা জেগা ন ইয়াত আপোনালোকে খেলনা বস্তু বহুতখিনি পায় বাস্কেটবলৰ পৰা আদি কৰি কিবা কিবি ধৰণৰ খেলো খেলিব পাৰে আৰু ওপৰৰ পৰা তেওঁলোকে নাচি থকা আপোনালোকে ধুনীয়াকৈ দেখা যায় গানবোৰ এই কাৰণে লগাই দিয়ে যেহেতু ঠাণ্ডা হয় গাটো জুকাৰিলে কিজানিবা গৰম লাগে আৰু মানুহবোৰ অকণমান বেছিকৈ থাকিব পাৰে যাতে সেইকাৰণে আচলতে এইবোৰ লগাই দিয়ে আৰু সকলোৱে নাচিছে সবে পুৰা নাচিছে মুঠতে যেতিয়া মই প্ৰথমবাৰৰ কাৰণে কৰবাত আহোঁ আৰু তেতিয়া মোৰ ঘৰৰ মানুহবোৰলৈ মনত পৰে কেতিয়ানো মই ইমানখিনি সাকসেস হওঁ যাতে মই সকলোকে লৈ পেলাই দেখুৱাব পাৰোঁ সেইটো আৰু আল্লাই কেতিয়া দেখুৱাই মোৰ মনত পৰে আৰু কেতিয়াবা আনিব পাৰোঁ বুলি তুমি আহিলা আহিলো আহিলা মই আকৌ নাই না বুলি কিন্তু দুৱাৰখন এতিয়া ফুল নাখায় এতিয়াও 10 মিনিট আছে তাৰপিছতে ফুল খাব ৰেগুলাৰ ইণ্টাৰভেলছৰ মতে ইয়াত লিখিব দিছে প্লিজ ধুনীয়া লাগিছে গড বাহিৰত কেনেকুৱা গৰম ঠেংকেইটা এতিয়াহে শান্তি পাইছে গড এনেকুৱাই ঠাণ্ডা লাগিছে মানে ভৰিকেইটা ৰঙা হৈ গৈছে দেই ভৰিকেইটা যে চোৱা না ৰঙা হৈ গৈছে ৰে হয় পাই কাশ্মীৰ পালোগে এইফালে আমাৰ চেণ্ডেলবোৰ ল'ব লাগিব হাতো একদম কিবা স্নো ৱৰ্ল্ডৰ পৰা ওলাই পেলাই তেনেকুৱা একো চাবলগীয়াই নাইকিয়া যদি আপোনালোকে সেই ইটো ট্ৰিপ লয় মানে 850 দি তেতিয়া আপোনালোকে বেলেগ বস্তু চাব পাৰিব কিন্তু আমাৰ তেনেকুৱা একো চাবলগীয়া নাছিল কাৰণে ঘৰলৈ গুচি আহিলোঁ এতিয়া আহি পেলাই ভাত খালোঁ আৰু অলপমান ৰেষ্ট ল'লোঁ বৌ আছে সেইকাৰণে চাহ বনাওঁ বুলি ভাবিছোঁ তাৰপিছত ৰাতি মানে বৌক ভাত খুৱাইহে পঠাম কাৰণ দাদাৰ আজি দেৰিলৈকে ডিউটি আছে যিহেতু আমায়েও ছুটি লৈছে এইফালে চাহ বনাইছোঁ আৰু লগতে অকণমান শকত হোৱা যেন লাগিছে নহয় জানো হাতটো যে একেবাৰে ডাঙৰ হৈ গৈছে এইটো কুৰ্তা পিন্ধিলে ইউজুৱেলি বহুত ডাঙৰেই লাগে হাতকেইটা হয়তো শকত অকণমান আগতকৈ হৈছোঁ নোহোৱা নহয় কাৰণ য়োগা আৰু এক্সাৰচাইজ সম্পূৰ্ণ কৰা বন্ধ কৰি দিছোঁ আৰু কৰিবলৈ মানে ইয়াতে য়োগা মেটখনো নাই আৰু কিনাও হোৱা নাই তাকে লাহে লাহে কি কৰোঁ দেখা যাওক মই গাখীৰ চাহ নাখাওঁ মাইনা আৰু বৌৰ কাৰণে দিছোঁ আৰু এইফালে কেক আনিছিলে তাকে দি পেলাই গাখীৰ চাহ দিছোঁ বিচনাতে খাম বুলি ক'লে বিচনাত খোৱাটো বৰ এটা ভাল অভ্যাস নহয় তথাপি সিহঁতে উঠিবলৈ ইচ্ছা নহ'ল কথা পাতি আছে কাৰণে ইয়াতে দিলোঁহি আৰু এইফালে ৰাতি ভাতৰ যোগাৰ কৰিছোঁ ইমান লৰালৰিকৈ যে কৰিছোঁ মই জানিছোঁ মানে দাদা বোলে ডিউটিৰ পৰা আহোঁতে অকণমান দেৰি দাদালৈ ভাত দি পঠাব লাগিব সেইকাৰণে মই জল্দি ভাত দি পঠাব চেষ্টা কৰিছোঁ যাতে বৌয়ে বনাবলগীয়া নহয় সেইকাৰণে ভাত নহয় মই কেৱল আঞ্জা দি পঠাইছোঁ ভাত মানে আছেই বোলে ঘৰত সেইকাৰণে আৰু লগতে এইফালে আমি হৰ দিল জো পিয়া কৰেগা চাই আছোঁ হাই গাইজ বাপৰে কেনেকুৱা লৰালৰিকৈ ভাত পানী খুৱাই মাত্ৰ পঠালোঁ বৌহঁতক 11:30 বাজি গ'ল আৰু লগতে বহুত লেট হ'ল মানে বহুত বেছি লেট আৰু কি ক'ম এতিয়া অকণমান এতিয়া নামাজ পঢ়িবলৈ আছে নামাজখিনি পঢ়ি লওঁ হৰ দিল জো পিয়াৰ কৰেগা মুভিখন চাই আছিলোঁ এতিয়া আৰু শেষেই হ'ল মানে অলপ আছিলে তথাপিও অফ কৰি দিলোঁ কাৰণ 11:30 বাজি গ'ল যদি চাই থাকোঁ বেছি সময় গুচি যাব আকৌ
কমচে কম এতিয়াও মানে ধৰি লওক 20 মিনিটমান আছে সেইকাৰণে বন্ধ কৰি দিলোঁ আৰু আজি স্নো ৱৰ্ল্ড গ'লোঁ যে ভাল লাগিল চাই স্নো ৱৰ্ল্ড আমাৰ গুৱাহাটীতো আছে বোলে মই আগতে যোৱা নাই গুৱাহাটীত বাৰু কিন্তু ইয়াতে গ'লোঁ ভালেই লাগিল যথেষ্ট ঠাণ্ডা -5 ডিগ্ৰী আছিলে চেণ্ট্ৰিগেট আৰু এনেকুৱাই ঠাণ্ডা মানে ভৰি একদম বহুত হেৰি হৈ গৈছিলে বা যিয়ে হওক ভাল লাগিল নতুন এটা এক্সপিৰিয়েঞ্চ বেলেগ একো নহ'লেও নতুন কিবা এটা চালোঁ আৰু নামাজ পঢ়োঁ